Stop. Cannot talk to English. আজি আছামিজ আছে ইংলিছে বহুত ধৰিলে সেইদিনাখন Before talk to English, but পঢ়াটো একো নাই খালি ফুটটো দেখিছে ন ফুটটো ভৰসা আহিছোঁ ৰিকু এম এম এছ ভিডিঅ' part 2 season 2. Season 2 আহি দিয়া আকৌ ধুনীয়াকৈ নাই উইথ নিউ এক্সপিৰিয়েঞ্চ তো হেল্ল' গাইজ নমস্কাৰ আজি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সেইদিনাখন ভিডিঅ'টো আপোনালোকে ভাল পালে তো সেইদিনাখন পৰীক্ষাটো বাৰু অকণমান জমাই থৈ আহিলোঁ আজি আছামিজ আছে আজিতো অলপ জমাব লাগিব না তেতিয়া ওলাইছোঁ আৰু আজি ভাবিছোঁ আজি পৰীক্ষাটোত অলপ ভালকৈ দিম আৰু বাধা বিঘিনি নহ'লে পৰীক্ষাটো পাৰিম কিবা কিবি পঢ়ি লৈছোঁ মই আকৌ আছামিছত লিখোঁতে মোৰ আৰে বিষ উঠি যায় নহয় লিখিম আৰু কিবা কৰিবলৈ তো ব'লক যাওঁ আপোনালোকক দেখুৱাম তাৰপৰা আজি আমাৰ মৰাণলৈ মুদি আহিছে তো অলপ ভিৰো হ'ব মানে তো যাওঁ তাৰপৰা সেইদিনাখন ভিডিঅ'টোত যে দেখাইছিলোঁ এনেকৈ পৰীক্ষা আগত ল'ৰাবিলাকৰ কি অৱস্থা হৈছিলে মানে ৰিয়েকশ্যন এতিয়া পৰীক্ষাৰ পিছতো ৰিয়েকশ্যনটো আজিও ল'ম তো ব'লক ডাইৰেক্ট যাওঁ আজি পৰীক্ষাটো ওলাই এনেকুৱা অনুভৱ পৰীক্ষাটো মানে এনেকুৱা হ'ব আপোনাৰ কি বুলি ক'ম মানে শাহুনে কান্দো নিচিনা লাগি গৈছে আছামিজ আছে অসমীয়া হয় 100 মাৰ্কছৰ পেপাৰ আৰু মই নকওঁ আছে অঁ পকাইটো হ'ল এইকেইটা আমাৰ ইমান ভাইৰেল ল'ৰাকেইটা দাদা আপুনি কিবা এটা কওক আপুনি ইমান কোনটো ভাইৰেল হ'ল নে কওক বৰ বেলেগ কেছ এটা হৈ আছে অকণমান পিছত হেল্ল' বিকিদা হাই সেইদিনাখন কিবা এটা কৈ দিয়া মানে কি ক'ম এতিয়া পঢ়াটো একো নাই খালি ফুটটো দেখিছে ন ফুটটো ভৰসা আহিছোঁ মই নাই ভালো যদি পাছ হৈ যাওঁ তেন্তে হৈ যাব বাকী যি হ'ব হ'ব অঁ বঢ়িয়া এনেকৈ দেখাই দিয়া অলপ আমাৰ আকৌ দোস্ত একদম মানুহখন বেয়া হ'ব মই আশাইয়ে দিলোঁ এই ভালো আশাই দিলোঁ গাইছ মই আশাই দিছোঁ পেপাৰটো পঢ়ি আহিছে সিহঁতি তেতিয়াহ'লে 100% কমন আহিব আদিগুৰি অঁ মই বোলো লাগে চিনেমা লিখা আমাৰ গেঙত লাগে অনুভৱ মিহি অনুভৱ বঢ়িয়া মজা ভালে তই না লেটা পাবি ইংৰাজী নাপাওঁ বুলি কয় মই জানো এটা নেপাওঁ বুলি কৈছোঁ বঢ়িয়া আমাৰ সেইদিনাখন তুষাৰ দা ইয়াৰ ল'ৰাটো মানে খুব জোৰ মৰম কৰিলে আকৌ অনুভৱ কেনেকুৱা অনুভৱ মানে আজি খালি ফেইল কৰিম নিচিনা লাগিছে দেই আজি আছামিজ আছে একো পঢ়ি অহা নাই পাৰিবা ফেইল কৰিম ওলোৱা টাইমত ধুনীয়া ৰিভিউ এটা দিবা আজি ফেইলেই নাই পাছ হেল্ল' গাইজ এইটো আমাৰ সেইদিনাখন ৰিকুদা সেইদিনাখন ভাইৰেল ল'ৰাজন দাদা আপুনি কিবা এটা কওকচোন আজি চেকিং কৰিছোঁ আজি কেনেকুৱা আলু আজি আছামিজ ল'ৰাখনে বহুত ফাটি দুটুকা তিনিটুকা হৈ আছে আমাৰ জনি দে পিনে পাঁচটা উঠি আহিছোঁ কেনেকুৱা ককাইদেউ জিন্দাবাদ দাদা ননচেন্স এতিয়া আমি ইয়াত ইম্পৰ্টেণ্ট কথা টপিক ডিছকাছ কৰি আছোঁ ভাইৰেল ল'ৰাজন দাদা আপোনাৰ অনুভৱ ভালেই আজি পাৰিবি নাই আজিও একে হ'ব যেন পাওঁ আলি চালি কচম খাই দিছে নহয় আজি মানে অলপ কিবা এটা কৰিম বুলি ভাবিছোঁ পিছত সাক্ষাৎকাৰটো ল'ব তাৰপৰাহে গম পাৰিম দেই ককাইদেউ আজি পাৰিবা নাই খালি পঠিয়াব ৰিকু এম এম এছ ভিডিঅ' part 2 season 2 আহি দিয়া আকৌ ধুনীয়াকৈ নাই উইথ নিউ এক্সপিৰিয়েঞ্চ এক্সাম মানে সেইটো কি বুলি কয় ইংলিছ কৈ দিয়া ষ্টপ cannot talk to English আজি আছামিজ আছে ইংলিছে বহুত ধৰিলে সেইদিনাখন before talk to English but after talk to Assamese yes পৰীক্ষা দি আহি ডাইৰেক্ট লগ পাম মানে গৈ পিনে আমি এতিয়া পৰীক্ষা দি ওলাই আহি গ'লোঁ ল'ৰাখনক সুধোঁগৈ ব'লা দাদা আজি পৰীক্ষা নহয় হ'ল আজি পৰীক্ষা ইমানেই ধুনীয়া আছে যে মই আজি লেটাৰ পাই যাম যেন লাগিছে বঢ়িয়া ককাই পৰীক্ষা আকৌ নতুন ৰং যে কাৰ হ'ব কেনেকুৱা পৰীক্ষা দাদা আকৌ নতুন ৰং এই লগৰ আৰু এই বেলেগৰ মানে মই এইবাৰ ইণ্টাৰভিউ য'ত ককাই পৰীক্ষা কেনেকুৱা হ'ল মজা যদি ভগৱানে মিলে কিবা এটা হ'ব আজি আমাৰ পৰীক্ষাত কি আহিলে কৈ দিয়ক আজি জুবিন গাৰ্গৰ বিষয়ে ৰচনা আহিছিলে মেম আজি কেনেকুৱা লাগিলে আমাৰ পৰীক্ষা হ'ল তোমালোকৰ ৰুমটো বহুত মানে শান্তকৈ সেই পৰীক্ষা পাৰ কৰিছা ধন্যবাদ বাইদেউ কিমান দা
কাটিব লাগিব ভৰাই দিয়ক পৰীক্ষা এইপিনে আমাৰ এইপিনে দুজন ককাইদেউ পৰীক্ষা নহ'ল ইয়াৰ মনটো বৰ দুখ লাগিছে আপোনাৰ পৰীক্ষা নহ'ল দাদা আপোনাৰ পৰীক্ষা মই জানিব বিচাৰিছোঁ নকয় মানে সেউজীয়া ৰঙা মেম কৰি পিনে মোৰ মানে একদম মাথা চাথা চব খাই দিলে আজি আমাৰ দাদা পৰীক্ষা ইমান ভাল নহ'ল এটা মানে মোৰ লগত বহাটোকো উঠাই পিনে মেম সিহঁতে মোৰ লগতে বহি থাকিলে যা মজা আজি মই পৰীক্ষাত জুবিন দা বিষয়ে দিলে ধুনীয়া লিখিলা নাই মজাকে লিখিলো মানে কি লিখিছো দেখা মই এতিয়া জুবিন দাৰ বিষয়ে আহিছে বঢ়িয়া ভাল লাগিছে মানে আমাৰ যে বহুত সুখী মানে আজি আমি জুবিন দাৰ বিষয়ে দি দিছো ন আমাৰ পঢ়াত খুব বেছি ভাল লাগিছে মানে আজি কিমান মান কৰিলা কৰিলোতো গোটেইখনে আহিছো কিন্তু কি হয় আৰু এতিয়া দেখা যাব অঁ এই দাদাকেইটা কিবা এটা কোৱা আকৌ পৰীক্ষাৰ ওপৰত এনেই ভিউটো নকওঁতে বেয়া মোৰ ভালেই হ'ল বেয়া নাই নমস্কাৰ আজি বহুত বেয়া মানে অঁ এই বঢ়িয়া আমাৰ পিনে দাদাভাগৰ ৰিভিউটো কেনেকুৱা কি ক'ম ঠিকেই আৰু পাছ হ'ম বঢ়িয়াকৈ অঁ এইপিনে আমাৰ খাবেকেইজন এইপিনে সিহঁতৰ কিবা এটা ওলাইছে এই খাবেকেইজন কেনেকুৱা হ'ল পৰীক্ষা নক'ব আৰু 8 নম্বৰ কমন লিখিলোঁ আমি আজি আমাৰ সংস্কৃতৰ পেপাৰ আছিলে বহুত ভাল হ'ল বেয়া ফেইল 25 নম্বৰ আপোনাৰ ই আজি বহুত সুখী মানে ছোৱালী কথা সুধিব ছোৱালী পৰীক্ষা খতম হৈ গ'ল কলেজ গৈ আছোঁ আজিলৈ সামৰণি আৰু আকৌ বেলেগ এদিন লগ পাম ভিডিঅ' পৰীক্ষা আজি ভালেই হ'ল দেই পুৰা লিখিলোঁ আজি পাছ কৰি মানে ধুনীয়াকৈ তো ধন্যবাদ আকৌ নতুন ভিডিঅ'ত মানে আমাৰ মেথছৰ পৰীক্ষা লগ পাম বহুত দিন পিছত ধন্যবাদ বাই বাই